Hi guys, আমাৰ এটা ভিডিঅ' বনাব আপোনালোকে ভালকৈ চাই থাকিব বন্ধুসকল আজি আকৌ আহিছো এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ ভিডিঅ'টো হৈছে মানে কি আমি যেতিয়া এখন পাসপোৰ্ট ফটো বা আমাৰ যিকোনো ফটোৱে নহয় আমি যেতিয়া প্ৰিন্ট কৰো মানে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লগা হয় বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিলে আমি ফটোশ্বপলৈ যাওঁ ফটোশ্বপত গৈ পেলাই আমি বেকগ্ৰাউণ্ডটো পেন টুল দি পেলাই আমি এডিট কৰো কাটি পেলাই আমি বেকগ্ৰাউণ্ড এটা প্লেস কৰো তো সেইখিনি কৰিবলৈ আমাৰ বহুত সময় লাগে আমি এটা ক্লিকতে 1 বা 2 সেকেন্ডৰ ভিতৰতে আমি বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ কৰিব পাৰো আজি সেইটো ওপৰতে আমাৰ ভিডিঅ'টো হ'ব সেই টপিকটো সেইটোৱে মানে এটা ক্লিকতে আমি কেনেকৈ এখন ফটোৰ বা এখন ইমেজৰ বেকগ্ৰাউণ্ডটো আমি চেঞ্জ কৰিব পাৰো আৰু সেইটো অনলাইনে হয় গোটেই কামটো গতিকে আহক আজি বন্ধুসকল ভিডিঅ'টো দেখাও কেনেকৈ কৰিব লাগে প্ৰথমতে আপোনালোকে কি কৰিব জানেনে ফটোখন বা যিখন ফটোৱে নহওক আপোনালোকে ফটোখন ল'ব লৈ গুগল ক্ৰোমত যাব ক্ৰোমত গৈ পেলাই আপোনালোকে এটা টাইপ কৰিব ইমেজ বেকগ্ৰাউণ্ড ৰিমুভাৰ ইমেজ বেকগ্ৰাউণ্ড ৰিমুভাৰ বুলি টাইপ কৰিব তেল প্ৰথমতে আপোনাৰ ওপৰত যিটো লিংক ওলাব যে মই লিংকটো দেখাইছো এই লিংকটো ৰিমুভ বেকগ্ৰাউণ্ড ফ্ৰম ইমেজ ফৰ ফ্ৰী বুলি হয় বন্ধুসকল এইটো আপোনাৰ টোটালি ফ্ৰী হয় এইটো গতিকে এইটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইটো আপোনাৰ এটা ৱেবছাইট ওপেন হৈ আহিব এই ৱেবছাইটতে আপোনালোকে ফটো এখনৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পাৰে এটা ক্লিকৰ ভিতৰতে এই যে দেখিছে আপোনালোকে মই দেখুৱাই আছো আপোনালোকক ৰিমুভ ইমেজ বেকগ্ৰাউণ্ড 100% অটোমেটিক্যালি এণ্ড ফ্ৰী এইটো হেতু সাইটটো এই সাইটটোতে আপোনালোকে 1 সেকেন্ডৰ ভিতৰতে আপোনাৰ ফটো এখনৰ বেকগ্ৰাউণ্ড ইমেজটো চেঞ্জ কৰি পেলাই আৰু সেই ৱেবছাইটটোতে আপুনি সেই ফটোখনৰ নতুন এটা বেকগ্ৰাউণ্ড তাতে বনাব পাৰে এই দেখিছে আপলোড ইমেজ এই আপলোড ইমেজত আপোনালোকে আহি পেলাই আপোনালোকে কোনখন ফটো আপোনালোকে ইমেজৰ মানে ফটোখনৰ বেকগ্ৰাউণ্ডটো সলনি কৰিব বিচাৰে সেই ফটোখন সিলেক্ট কৰিব তা মই ইয়াতে এখন ফটো এখন লৈ লৈছো বাৰু এখন ফটো এই ফটোখন লৈ ইয়াতে মই দি দিলো আপলোড ইমেজ হৈ আছে দেখিছে ফটোখন আহি গৈছে এতিয়া এই ফটোখনৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হ'ব মানে চেঞ্জ কৰিব লাগিব এটো অটোমেটিক্যালি চেঞ্জ হৈছে দেখিছে চেঞ্জ হৈ গ'ল এতিয়া যদি আপুনি এখন এনেকে পলে ডাউনলোড কৰিব পাৰে ডাউনলোড হৈ যাব যদি আপুনি বিচাৰে পলে মই ইয়াতে এটা বেলেগ এটা বেকগ্ৰাউণ্ড দিব বিচাৰো হেতু আপুনি ইয়াতে লগে কৰিব পাৰিব ইয়াতে লিখা আছে যে বেকগ্ৰাউণ্ড ইয়াতে এনেকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে ইয়াত দেখিবলৈ পাইছে আপোনালোকে বেকগ্ৰাউণ্ড কেবেটাও বেকগ্ৰাউণ্ড আহি গৈছে ইয়াত আপুনি ইচ্ছা কৰিলে এটো বেকগ্ৰাউণ্ডটো দিব পাৰে না এটো গ্ৰেডিয়েন্ট কালাৰটো বহুত ধৰণৰ বেকগ্ৰাউণ্ড আছে এনেকে দিব পাৰে বলে নাই মই এটা সিঙ্গল কালাৰৰ এটা বেকগ্ৰাউণ্ড দিম তেতিয়া হেতু আপুনি দিব পাৰিব বিভিন্ন কালাৰ আছে ইয়াত এটো কালাৰ দিব পাৰিব ইচ্ছা কৰিলে বা এটো কালাৰ দিব পাৰিব ইচ্ছা কৰিলে মই এটা লাইট কালাৰ এটা লৈ লৈছো তো লাইট কালাৰ বা এটো কালাৰো দিব পাৰে বা আপুনি ইয়াতে গৈ নিজৰ ইচ্ছামতে এটা কালাৰ সিলেক্ট কৰিব পাৰে এটো দেখিছে মই এটো কালাৰ দিছো এতিয়া মোৰ কালাৰ দিয়া হৈ গ'ল কালাৰটো দিয়া হৈ গ'ল এতিয়া তলতে দেখিছে যে ডাউনলোড এতিয়া এটো ডাউনলোড মই কৰি দিলে ফটোখন ধুনিয়াকৈ ডাউনলোড হৈ যাব কিন্তু এতিয়া কিন্তু আৰু এটা কথা কওঁ তলতে লিখা আছে ডাউনলোড এইচডি এতিয়া আপুনি এই ফটোখন যদি এইচডি ডাউনলোড কৰিব বিচাৰে হেতু পাৰিব কিন্তু হেতু কৰিবলৈ হলে প্ৰথমতে এই ওয়েবসাইটটোত আপোনালোকে সাইন আপ কৰিব লাগিব যদি আপোনালোকে সাইন আপ কৰা নাই তেতিয়ালে সাইন আপ কৰি লৈ পেলাই আপোনালোকে ফটোখন এইচডি কোৱালিটিটো ডাউনলোড এটা কৰি ল'ব পাৰে আৰু যদি বলে নাই মই সাইন আপ কৰিব নিবিচাৰো এনেকে পেলাই ঠিক আছে
তেতিয়াহ'লে আপুনি এনেকৈ পেলাই যিটো আপোনাৰ 433x577 পিক্সেলত এইটো মানে কি ল' ইমান ল'ও নহয় এইটো কোৱালিটিৰ ইমেজখন আপোনালোকে ডাউনলোড কৰিব পাৰে যদি আপোনালোকে চাইন আপ কৰে ডাউনলোড কোৱালিটি মানে HD কোৱালিটিৰ ফটোখন আমাৰ ডাউনলোড হৈ যাব সাইন আপ কৰিবলৈ প্ৰথমতে আপোনালোকে এটা লিখা আছে সাইন আপত যাব সাইন আপত যোৱাৰ এখন বেলেগ এখন স্ক্ৰীন ওলাই আহিব ইয়াত দেখিবলৈ পাব আপোনালোকে ইয়াতে দেখিছে সাইন আপ কেনেকৈ কৰিব আপোনালোকে হয়তো যদি ফেসবুক আছে ফেসবুকত দি পেলাই আপোনালোকে সাইন আপ কৰিব পাৰে যদি গুগল আছে গুগল দিও কৰিব পাৰে যদি আপোনাৰ বোলে নাই মই ইমেইল দি কৰো তেতিয়া ইমেইল দিও আপোনালোকে কৰিব পাৰে ইয়াত দেখিছে বন্ধুসকল এতিয়া মই ইয়াত যেটো ডাউনলোড যদি HD কৰিব বিচাৰে HD কৰি দিব ইয়াত সাইন আপ কৰি পেলাই আৰু যদি নাই বোলে আপোনালোকে সাইন আপ কৰিব নিবিচাৰে তেতিয়া ইয়াতে যেটো আছে মানে এটা লো কোৱালিটিৰ মানে নরমাল কোৱালিটিৰ যিখন ফটো হ'ব সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰে হেতু কৰিবলৈ হলে আপোনালোকে ডাউনলোড দেখিছে আৰু ডাউনলোডত ক্লিক কৰি দিব ডাউনলোড ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোখন ডাউনলোড হৈ যাব ইয়াত দেখিছে মোৰ ফটোখন ডাউনলোড হৈ গ'ল এতিয়া মই ফটোখন ওপেন কৰি পেলাই চাম এইখন বন্ধুসকল দেখিবলৈ পাইছে আপোনালোকে মই অলপ আগতে ব্যাকগ্ৰাউণ্ড যে চেঞ্জ কৰিছিলো ফটোখন এইখনেই সেইখন ফটো এটা ক্লিকতে ফটোখনৰ ব্যাকগ্ৰাউণ্ডটো ধুনিয়াকৈ চেঞ্জ হৈ গ'ল গতিকে বন্ধুসকল আপোনালোকেও এনেকৈ খুব কম সময়ৰ ভিতৰতে কোনোবা এখন ফটো ব্যাকগ্ৰাউণ্ড ইজিলি চেঞ্জ কৰিব পাৰে ফটোশ্বপত নোযোৱাকৈ কাৰণ আমি ফটোশ্বপত গৈ ফটোখনৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ যাওঁতে আমি পেন টুলটো দি ফটোখন এডিট কৰিব লগা হয় গতিকে বহু সময় আমাৰ নষ্ট হয় গতিকে এনেকৈ পেলাই আপোনালোকে অনলাইনত ফটোখনৰ ইমেজ জৰ ব্যাকগ্ৰাউণ্ডটো সুন্দৰকৈ চেঞ্জ কৰিব পাৰে গতিকে বন্ধুসকল ভিডিওটো আজি এটোৱে আছিল কেনেকুৱা লাগিলে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে লাইক কৰিবলৈও নাপাহৰিব আৰু যদি আপোনালোকে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব গতিকে বন্ধুসকল আহো আজিলৈ নেক্সট এটা নতুন ভিডিও লৈ আহিম এটা নতুন টপিক লৈ আহিম এনেকৈ আপোনালোকক নতুন নতুন কথা দেখুৱাবলৈ গতিকে বন্ধুসকল চেনেলটোত থাকিব আপোনালোক সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইবটো কৰি থৈ দিব